হাই হরি স্বর্গ রজা ইন্দ্রর বাবে ফুল নিব আহি কিন্তু মহারাজ বাগানত বন্দী হলু কিবা দুখে পৰি মই শুনা ৰজা মোৰ পৰিচয় তুমি তুমি স্বর্গ রজা ইন্দ্ৰৰ পূজাৰ বাবে ফুল নিবলৈ আহিছা ঠিক আছে মই এতিয়াই তোমাক মুকলি কৰি দিম কিন্তু এটা শৰ্ত আছে স্বৰ্গত মোৰ পাপ পুণ্যৰ হিচাপৰ লগতে সেই স্বৰ্গত মোৰ স্থান আছে নে নাই এই কথা তুমি পুনৰ আহি মোক ক'ব পাৰিবা পাৰিম মহাৰাজ পাৰিম হোৱাতে বেথে নৰপতি রথেরি দিলা রথেরি আছে বেশি কিন্তু কি আসরি লড়সড় ন করে রথ চিতাতে থাক লড়সড় ন করে রথ চিতাতে থাক তেতিয়া গন্ধর্ব কুমারে রাজাক চাই কৈছে মহারাজ এই রথ এনেকৈ নচলে মহারাজ যোৱাৰাতি যিজনী নাৰীয়ে একাদশী ব্ৰত কৰিছে পালন তেওঁৰ স্পৰ্শ পালেহে এই ৰথ কৰিব গমন কথা শুনি ৰাজাই পাছে হতে খনে চলিলা তোমালোকে যোৱা ৰাজ্যত বিচাৰ কৰি চোৱা যোৱাৰাতি যিজনী নাৰীয়ে একাদশী ব্ৰত কৰিছে পালন তেওঁক লৈ অহা হবে নকৰি পলম কথা শুনি দুৰ্গণে হতৈ ৰৈ নাথাকিলা লগে লগে যায় দেশৰ নৰ নাৰীক চাই সুধিবে দেশৰ নৰ নাৰীক চাই সুধিবে হিমতেই দুধ গণেই অসুধে জনে কিন্তু সকলোৱে কয় যোৱা ৰাতি ব্ৰত আমি কৰা নাই পালনা রাতি ব্রত আমি করা নাই পা ও ঘুরি ঘুরি দুধ গনে ভাগরি পড়িলা হঠাতে কিছু দূরে অকাক খুধু বুলি দুতেই ওই ফল খিফল কিছু দূরে মানুষ এজন দেখিবা কিছু দূরে মানুষ এজন দেখিবা বোপা ও কিহৰ কাজিয়া হে বোপাহত এজনী বুঢ়ী এজনী বোৱাৰী দুয়োজনী থাকে কাজিয়া কৰি আৰু বোপাহত
খাই ঠাই হেৰ মুখত জোৱা যদি জোৱা বুঢ়ী কাষে জোৱা আমাক সুধি লাভ হতই হরই না থাকি না কথা শুনি দুজনে আৰু লগে লগে যায় শাহু বোৱাৰী চোতালত উপস্থিত হইলা শাহু বোৱাৰী চোতালত উপস্থিত হতই বা কি কাজিয়াৱা ও ভাইত আমি এটা কাম কৰো দে ও আমাৰ কথাটো সুধাৰ আগতে খাৱাক বৈৰাকৰ কাজিয়াখন অলপ চাই লওঁ বেছি কথা নকবি মোৰ শাহু আই বুঢ়ী তোৰ কথা সকলোবোৰ জানি আছো মই মোৰ শাহু পুতেৰেও নাই তা কানে ৰে কুমাই মাৰি মই তোৰ কথা জানি হতই ও বৈরাকে যেরকম ধরছি বুড়ি আজি যাব আমি এটা কাম করো দে বুড়ি মরার আগতে আমার কথা তো সুধি লও আর এন্দর কাইজা খান কে লাগছে সুধি লও আইতা কিহর কাজিয়া হে হ্যাঁ বুপাহত হ্যাঁ কি কম বুপাহত এটাই মোর বড়ি কালির পরা আছে তাই লঘুনে পড়ি আর বোপাহত রাতিপুৱাই ওলাই যায় বেটি ফালি ফটা মারি আর গধূলি হলে ঘুরি আহে খেকটা খেকটি করি বাসাত তাইক যদি মই কিবা কথা সুধু তাইক যদি মই কিবা কথা সুধু কিবা কথা সুধিলেও তাই একদম উল্টাই খেদি আহে আৰু কেতিয়াবা মাতি মাতি মৰি গলেও মুখৰ মাত নাহে কালিৰ পৰা আকটোপ পানী বেটি মুখত দিয়া নাই দুটামান গুড়া আছিল দুটামান তাকে খাইছো মই কথা শুনি দুধগণৰ ভাই হতই আনন্দ মিলিলা কথা শুনি আনন্দ ভাই হত বোৱাৰী কালিৰ পৰা একো খোৱা নাই তার মানে বুয়ারি কালির পরা লঘুন আর বুয়ারি কালির পরা লঘুন মানে আমি বিশ্রী সেই বস্তুটো আর লগে লগে বুয়ারিক লই হবে বাগানে চলিলা বুয়ারিক লই হবে বাগানে আর সেই বুয়ারিয়ে স্পর্শ করা মাত্রেই রথ আকাশে আনন্দিত মনে রজাই গৃহে উভতিলা আনন্দিত মনে রজাই আৰু কিছুদিন
পিছত একদিনা গইলা ৰজাই ৰাজ্য চাহিবাক হেন কালেই পুষ্পদন্তই আৰু তেতিয়া পুষ্পদন্তই ৰজাক চাই কৈছিল শুনা শুনা মহাৰাজ মহাৰাজ কৰিছো প্ৰণাম তোমাৰ সম পুণ্যবান নাহি ত্ৰিভুৱনে শুনা শুনা মহাৰাজ মানে মহাৰাজ স্বৰ্গত গৈ মই কি দেখিলো জানা মহাৰাজ তোমাৰ বাবে স্বৰ্গপুৰে আছে সিংহ কিন্তু মহারাজ কথা এটা কও মই শুনা দিয়া মনয় শুনা শুনা কি কথা জানা মহারাজ সৰু বৰৱে কও আছে সিহঁতি কৈবি খালা আৰু সেই সৰোবৰৰ মাজে পৰ্বত আছে কি কাৰণয় কথা শুনি নৰপতি আচৰিত হইলা কুমাৰক চাই পাছে কোৱাচোন গন্ধৰ্ব অয়াৰকা সৰোবৰৰ মাজে পৰ্বত আছে কি সৰোবৰৰ মাজে পৰ্বত তেতিয়া গন্ধৰ্ব কুমাৰে ৰজাক চাই কৈছিল মহাৰাজ মহাপুণ্যবান হৈও তুমি এদিন এটা বৰ ডাঙৰ পাপ কাম কৰিছিলা তোমাৰ পৰেনে মনত সেই যে ব্ৰহ্মভোজন পাতি এজন বিপ্ৰক তুমি ঘোড়াৰ গোবৰ দান কৰি তিৰস্কাৰ কৰিছিলা সেয়াই হল তোমাৰ মহাপাপ আৰু সেই মহাপাপেই 2 লক্ষ গুণ হৈছে সেই পৰ্বতৰ সমান অৰ্থাৎ মহাৰাজ সেই সৰোবৰটো হৈছে তুমি কৰা পুণ্যৰ ফল আৰু সেই সৰোবৰৰ মাজত থকা বিশাল পৰ্বতখন হৈছে তুমি দানত দিয়া সেই ঘোড়াৰ গোবৰৰ সমান পাপৰ ফল গতিকে ৰাইজসকল সেই বীৰবাহু ৰজাৰ দৰেই আমিও আমাৰ সমাজত উচ্চ নিচ সৰুবৰ ভেদাভেদ ৰাখি নজনাকৈয়ে বহুত পাপ কাৰ্যত লিপ্ত হওঁ কিন্তু ৰাইজসকল তেনে নকৰি সদায় সকলোকে সমান দৃষ্টিৰে চোৱাটো উচিত কিয়নো কথাতে আছেই এটি খোজত বন্ধু
এশবাৰ ভাবিবা কাৰণ যেনেই কৰ্ম তেনেই ফল এদিন ভুগিবা যেনেই কৰ্ম তেনেই ফল এদিন ভুগিবা ও হৰি তোমাৰ চৰণে লৈলো শৰণ ও হৰি তোমাৰ চৰণে লৈলো শৰণ আমি অতি মূঢ়মতি একোকে নাজানো ভুল ভ্ৰান্তি যত